বিজ্ঞান শাখাত নৱম স্থান লাভ কৰিছে স্বাগত গগৈয়ে আৰু বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দ্বিতীয় স্থান লাভ কৰিছিলে স্বাগত গগৈ কাষলৈ আহিছোঁ। তুমি আশা কৰিছিলানে? মই সঁচা কথা ক'বলৈ আশা কৰা নাছিলোঁ তেনেকৈ। আজি ভাল লাগিছে খবৰটো পাই। সেয়ে মানে তেনেকৈ আশা কৰা নাছিলোঁ, পঢ়াও তেনেকৈ অনুৰূপ হোৱা নাছিলে। তথাপিও সেই সময়ত যে মানে কিবা এটা স্থান পালোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ। পৰিকল্পনা কি তোমাৰ? ভৱিষ্যত পৰিকল্পনা মই যিহেতু আগতে কৈছিলোঁ মই এজন চিকিৎসক হ'ব বিচাৰোঁ, তাৰ বাবে এণ্ট্ৰেঞ্চ পৰীক্ষাও দিছোঁ। মই চাওঁ কি হয়। ইয়াৰ উপৰি পঢ়াৰ কেনেধৰণে প্ৰস্তুতি চলাইছিলা? তুমি মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পাছতো তুমি পিতৃক হেৰুৱাব লগা হৈছিলে, তাৰপিছত মায়ে যথেষ্ট কষ্ট কৰি তোমাক আজি এই স্থানলৈ পোৱাব লগা হৈছিলে। কেনেকৈ পঢ়িছিলা আৰু আজৰি সময়ত কি কৰিছিলা, কি কৰি ভাল পাইছিলা? আজৰি সময় নাপালোৱে তেনেকৈ। আচলতে দেউতা ঢুকোৱাৰ পিছত মোৰ ওপৰৰ আকাশখনটো হেৰুৱাব লগা হ'লেই। তলৰ মাটিকণো যেন হেৰুৱাই গ'লোঁ তেনেকুৱা নিচিনা লাগিছিলে। ঘৰ এখন এম্বল আছিলে, দোকানখন আছিলে, মায়ে দোকানত বহিব লগা হৈছিলে। মই কলেজলৈ গৈছিলোঁ, আহি তেনেকৈ দোকানত বহি পঢ়িছিলোঁ। ৰাতি মানে দোকানৰ পৰা আহি 9টা বাজি যায়। তাৰপৰা আহি 12টা বজাৰ পৰা পঢ়োঁ 3টামান বজালৈ। হয়, বহিব লগা হৈছিলে। ঘৰত তেনেকৈ ডাঙৰ মানুহ নাই, মা বহেগৈ। মই আহি 9টা বজামানলৈকে দোকান চলাওঁ। তাৰপিছত সেই 10টা বজাৰ পৰা মানে খাই বৈ উঠি 2টা 3টালৈকে পঢ়ি তাৰপিছত যাওঁ কলেজলৈ। কলেজত আচলতে মোৰ যাওঁতে দেৰি হয়, মানে 8:30 পৰা ক্লাছ হয়। মই মানে এইফালে গাৰুডাৰ পৰা তাত আকৌ যাওঁতে মেলোতে মানে তাত দেৰি হয়। আগতে দেউতাই লৈ যোৱা, তাৰপিছত আৰু মানে দেউতা ঢুকোৱাৰ পিছত নিজে যাব লগা হ'ল। সেই তাত দেৰি হোৱাৰ কাৰণে মই সেই কলেজত থকা সেই পুলিচ পইণ্টৰ পৰা একেবাৰে মানে কলেজলৈ আকৌ সেই দৌৰা দৌৰি কৰি তেনেকৈ কোনোমতে পঢ়িছিলোঁ। কলেজ ক্ষতি হয় বেছি সংখ্যক বাৰ। তাত মানে এই তেনেকৈ লগৰ ল'ৰা ছোৱালীখিনি সহায় কৰিছিলে, নোটছ তেনেকৈ দিছিলে। সেই তেনেকৈ মাজতে এমাহ 2মাহ লাষ্টত মানে যেতিয়া পঢ়িব পালোঁ তেতিয়া তেনেকুৱাই। হয়, পিতৃক হেৰুৱাৰ পাছত নিজে পিতৃ ব্যৱসায় প্ৰতিষ্ঠান চলাব লগা হৈছিলে, দোকানত বহিব লগা হৈছিলে আজৰি সময়খিনি। আন ছাত্ৰই যেনেদৰে আজৰি সময়ত টিভি চাই, বাতৰি কাকত পঢ়ি, মেগাজিন পঢ়ি সময় কটাইছিল, কিন্তু স্বাগত গগৈ ব্যতিক্ৰমী আছিল। বিদ্যালয়ৰ পৰা আহি 9 বজালৈকে পিতৃৰ যিখন ব্যৱসায় প্ৰতিষ্ঠান আছিল, দোকান আছিল, মাকৰ ঘৰতে বহিব লগা আছিল। মাতৃ আছে, আপুনিও যথেষ্ট কষ্ট কৰিছে পিতৃক হেৰুৱাৰ পাছত। কেনেদৰে আপুনি আশা কৰিছিলেনে? হয়, মই আশা কৰিছিলোঁ। মই আশা হেৰাই পেলোৱা নাছিলোঁ। প্ৰতিটো সময়তে তাক উৎসাহ দিছিলোঁ, যিহেতু মই জানিছিলোঁ তেওঁৰ মাজত এটা ভাল প্ৰতিভা লুকাই আছে। সেই প্ৰতিভাটো মই হেৰাই যাবলৈ নিদিয়াকৈ মই যিখিনি কষ্ট কৰিছিলোঁ সেই কষ্টৰ আঁৰত মানে যথেষ্ট সহায় কৰিছিলে মোৰ ল'ৰাই। কাৰণ মানে মোৰ লগত আৰু তেনেকুৱা মানে দোকানখন ধৰিব পৰাকৈ কোনো ঘৰৰ পৰিয়ালৰ মানে সদস্য নাছিলে। গতিকে মোৰ যেতিয়া কষ্ট হয় সেই কষ্টখিনি মানে অকণমান পাতল কৰিবৰ কাৰণে সি মোৰ লগত মানে সহায় কৰিছিলে। কিন্তু সেই সহায় কৰা সময়খিনিত মই যেতিয়া দোকানত থাকোঁ, সি তাৰ দোকানৰ মানে ডেস্কখনেই তাৰ পঢ়াৰ টেবুল হৈছিলে আৰু সি দোকানতে যথেষ্ট সময় পঢ়িছিলে। বিশেষকৈ মানে সি পৰীক্ষাৰ আগমুহূৰ্তলৈকে যেতিয়া দোকানত অকণমান সময় বহিব লগা হয়, কেমেষ্ট্ৰি হওক, ফিজিক্সে হওক, বায়'লজি হওক, সি লৈ যায় আৰু তাতে পঢ়ে আৰু গ্ৰাহকক সন্তুষ্ট কৰাৰ উপৰিও মানে সি নিজৰ পঢ়া অব্যাহত ৰাখিছিলে। হয়, যথেষ্ট দেউতাকৰ সৰুৱে যেনেকৈ শোকত ভাগি পৰিছে, কিন্তু ইয়াৰ বিপৰীতে আনন্দৰ বন্যা বলিছে ঘৰখনলৈ। তুলসী গাঁৱৰ তেওঁলোকৰ বাসগৃহত ডিব্ৰুগড়ৰ বিধায়ক আহি উপস্থিত হৈছে। আপুনি আহিছে, তেখেতলোকে দেখিছে, দেউতাকক হেৰুৱাইছে। এজন আপোনাৰ চিনাকি ব্যক্তি আছিল, আজি তেওঁলোকৰ ঘৰখনলৈ আপুনি আহিছে। সকলোতকৈ প্ৰথমে কথা হ'ল স্বাগত গগৈৰ দেউতাক মোৰ ভাতৃৰ স্বৰূপ আছিল আৰু আমি একেবাৰে ওচৰতে, আধা কিলোমিটাৰৰ ভিতৰতে তেওঁৰ ঘৰ আৰু মোৰ ঘৰ। আজি তেওঁ মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছে, আজি হায়াৰ ছেকেণ্ডেৰীতো ভাল ৰিজাল্ট কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল কি, দেউতাকৰ যিটো উপাৰ্জনৰ থল, মাকে আজি দোকানখন দেউতাকৰ অবিহনে দোকানখন চলায়। সেই দোকানখনত তেওঁ মাকৰ লগত সহায় কৰি দিয়ে ৰাতি 9টালৈকে। মই নিজেই সদায় ওলাই যাওঁতে তেওঁক দেখোঁ প্ৰায়, আৰু তাতে তেওঁ কিতাপখন লৈ পঢ়েও আৰু দোকানৰ ব্যৱসায়তো তেওঁ কৰি আছে। আজি মই তেখেতক অভিনন্দন জনাইছোঁ, ডিব্ৰুগড়বাসী হৈ পেলাই মই তেখেতক অভিনন্দন জনাইছোঁ, যাতে আগন্তুক দিনবিলাকত তেওঁ এই গোটেই কথাটো সমাজ ব্যৱস্থাটোৰ ওপৰত তেওঁ নিজে বিশেষভাৱে নজৰ ৰাখি আগন্তুক দিনবিলাকত পঢ়াৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত এটা উদাহৰণ হওক। ইয়াৰে তেখেতক মই পুনৰবাৰ আজি মোৰ ফালৰ পৰা আজি অভিনন্দন জ্ঞাপন কৰিছোঁ। এজন চুবুৰীয়া আছে, চুবুৰীয়া হিচাপে কি ক'ব আপুনি?
আপুনি সৰুৰ পৰা দেখিছে মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছিলে। হয়, আমিতো তেখেতে ফাৰ্ষ্ট হৈয়ে ওলাব বুলি হায়াৰ ছেকেণ্ডেৰীত ভাবিছিলোঁ, কিন্তু নিয়তিৰ পৰিহাস দেউতাক ঢুকোৱাৰ পিছত যথেষ্টখিনি কষ্ট কৰি এতিয়াও যিটো সুনাম ৰাখিলে ওচৰৰ পাজৰে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা আদৰ্শস্বৰূপ হৈ থাকিব সদায়। আৰু তেখেতটো অকল পঢ়া বুলিয়ে নহয়, পঢ়াৰ বাহিৰেও ঢোল বজোৱা, বাঁহী বজোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰ্টতো তেওঁৰ যথেষ্ট মানে পাৰদৰ্শিতা দেখুৱাই আহিছে। হয়, যথেষ্ট পাৰদৰ্শী এজন যুৱক। দেউতাকক হেৰুৱাৰ পাছত তেওঁ যদিও ভাগি পৰিছিল, কিন্তু এই ঘৰখনলৈ আৰু ডিব্ৰুগড়লৈ তেওঁ সুনাম কঢ়িয়াই আনিছে। আৰু ক'ব লাগিব যে স্বাগত গগৈয়ে পিতৃৰ ব্যৱসায় প্ৰতিষ্ঠানতো বহি পঢ়া শুনা কৰি নিজৰ পঢ়া শুনা খৰচ নিজে উলিয়াই যেনেদৰে আজি সুনাম অৰ্জন কৰিবলৈ হৈছে, ই ডিব্ৰুগড়ৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয়।